হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ কাৰণে এনেকৈ এটা ভিডিঅ' আনিছোঁ নহয়। আপোনালোকে শুই পেলাই পইচা কামাব পাৰিব। কৈছোঁ কি আপোনালোকক কি ক'ম আৰু। যদি আপোনালোকে গেম খেলি বা ষ্টুডেণ্ট হয়, লুডো গেম খেলে, কেৰম খেলে, তেতিয়ালৈকে কি ক'ম আৰু আপোনালোকে কি কৰিব মানে ময়ো ধৰিব পৰা নাই। ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া আপোনালোকক দেখাই আছোঁ এপটো কেনেকৈ ইনষ্টল কৰিব আৰু কি কৰিব লাগে মই চব দেখাই দি আছোঁ আপোনালোকক। আপোনালোকে একো চিন্তা কৰিব নালাগে। ফাৰ্ষ্টত আপোনালোকে তলৰ লিংকটোত প্ৰেছ কৰিব। তলৰ লিংকটোত প্ৰেছ কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকা মোবাইলৰ ইণ্টাৰফেচ অপেন হ'ব। তাৰ পাছত আপোনালোকৰ এনেকা এড আহিব। এনেকৈ এড অহাৰ পিছত তলত লিখা হ'ব আই এম নট ৰবট। ওপৰত প্ৰেছ কৰিব। প্ৰেছ কৰাৰ পাছত আপোনালোকৰ আগত এটা কেপচা আহিব। কেপচাটো ফিল কৰাৰ পাছত আপোনালোকে আগবাঢ়িব পাৰিব। কেপচাটো চালেও ওপৰত ট্ৰেফিক লাইট দেখাই আছে। ট্ৰেফিক লাইটটো চইচ কৰিলোঁ মই। ভেৰিফাই আই এম নট ৰবটত প্ৰেছ কৰিব। প্ৰেছ কৰাৰ পাছত আপোনালোকৰ আগত এনেকা ইণ্টাৰফেচ অপেন হ'ব। তেতিয়া ইয়াত আপোনালোকক ৱেইট কৰিবৰ কাৰণে দিব 10 ছেকেণ্ড। আপোনালোকে 10 ছেকেণ্ড ৱেইট কৰি ল'ব। ভিডিঅ'টো স্কিপ নকৰিব ফ্ৰেণ্ডছ। কি ক'ম আৰু আপোনালোকৰ কাৰণে এনেকৈ এটা ভিডিঅ' আনিছোঁ নহয়। ডেইলি 200 পৰা 500 টকা ইনকম কৰিব পাৰিব ডেইলি। তাৰপিছত ক্লিক টু ভেৰিফাইড প্ৰেছ কৰিব। ক্লিক টু ডাউনলোডত নহয়, ক্লিক টু ভেৰিফাইড প্ৰেছ কৰিব। প্ৰেছ কৰাৰ পাছত এনেকুৱা ওপৰত আহিব লিংক ডাউনলোডত প্ৰেছ কৰি পেলাই এনেকুৱা এটা ইণ্টাৰফেচ অপেন হ'ব। তাত আপোনালোকে অলপ ৰখিব। এটা এড ষ্টাৰ্ট চুৰু হ'ব। এটা এড আহিব। এই এডটো কাট কৰি ল'ব। এড কাট কৰাৰ পাছত আপোনালোকে এলাও বাটনত প্ৰেছ কৰিব। তাত প্ৰেছ কৰিলে টাইমটো ষ্টাৰ্ট হ'ব। অ'কে ছাৰ। তাৰপিছত আপোনালোকে গেট লিংকত প্ৰেছ কৰিলে আপোনালোকৰ আগত লিংকটো অপেন হ'ব। এনেকৈ আহিলে আপোনালোকে বেক টিপি পেলাই আকৌ কৰিব পাৰিব। আকৌ তেনেকৈ অলপ 5 মিনিটমান ৱেইট কৰি ল'ব। তেতিয়া আপোনালোকৰ আগত এনেকৈ এটা ইণ্টাৰফেচ অপেন হ'ব। তাত আপোনালোকক লিখা আছে ওপৰত ডাউনলোড 3.14 MB। তাত আপোনালোকে প্ৰেছ কৰিলে ডাউনলোড হৈ যাব। মই এপটো আগতে ডাউনলোড কৰা আছে কাৰণে মই কৰি লৈছোঁ। আপোনালোকে তাত ইনষ্টল কৰি ল'ব। ইয়াত চাইন আপ কৰি ল'ব। আপোনালোকে যদি এপটো আগতে ইনষ্টল কৰা নাই তেতিয়াহ'লে ইয়াত চাইন আপ কৰি ল'ব। মই চাইন আপ কৰি থোৱা আছে, সেইকাৰণে লগ ইন কৰি লওঁ। চাইন আপ কৰিলে আপোনালোকে 10 টকা বা 40 টকা পাব পাৰে। ঠিক আছে, মই চাইন আপ কৰি ল'লোঁ। ইয়াত এটা OTP আহিব। আপোনালোকে যোনটো পে'টিএম নাম্বাৰ সেইটো দি পেলাইহে আপোনালোকে লগ ইন কৰিব দেই, বা চাইন আপ কৰিব। সেইটো দি পেলাইহে চাইন আপ কৰিব। পে'টিএম নাম্বাৰটো দি পেলাইহে চাইন আপ কৰিব। বেলেগ নাম্বাৰ নিদিব। পিছত নাম্বাৰ চেঞ্জ কৰিব নোৱাৰি। আৰু আপোনালোকৰ ইনষ্টেণ্ট পে'মেণ্ট দিব। 1 ছেকেণ্ডৰ ভিতৰত আপোনালোকে যিমান পে'মেণ্ট কৰায় উইথড্ৰ কৰি ল'ব পাৰিব। মই ইয়াৰ পৰা বহুত টকা কামাইছোঁ। মই ফ্ৰী টাইমতহে খালি যেতিয়া গেম খেলিব মন যায় বা এনেই টাইম পাছ বৰ লাগি থাকে তেতিয়া গেম খেলোঁ ইয়াতে। লুডো বা কেৰম মই এই দুটাই খেলোঁ। লুডোটো বেছি খেলোঁ। তাতে মই বহুত ইনকম কৰিছোঁ। ইয়াত আপোনালোকে এনেকৈ আৱাটাৰ চইচ কৰিবৰ কাৰণে আহিব। আৱাটাৰটো চইচ কৰি ল'ব, বা আপোনালোকে চেলফি দি পেলাইও উঠিব পাৰে, একো কথা নাই। এপটো বহুত বঢ়িয়া এপ। আপোনালোকৰ একো প্ৰব্লেম নহ'ব। কৈছোঁ কি মই ওপৰত সেইদিনাখন উইথড্ৰ কৰিছিলোঁ, সেইকাৰণে ইয়াত 2 টকা দেখাই আছে। আপোনালোকে যেতিয়া ফাৰ্ষ্ট টাইম চাইন আপ কৰিব তেতিয়া 40 টকা পাব। 10 টকা দেখায় কিন্তু 40 টকা পাব আপোনালোকে। ঠিক আছে, এইটো মোৰ একাউণ্টত চাই লওক। ওপৰত দেখা আছে 1124 টকা মই কামাইছোঁ ইয়াৰ পৰা। এনেই বৰ হৈ থাকোঁতে খেলি ইয়াত 2 টকা 5 টকা 3 টকা তেনেকৈ কৰি ঢেৰ পইচা কামাইছোঁ মই। লুডোও বেছি খেলিছোঁ। ইয়াৰ পৰা মই উইথড্ৰ কৰিছিলোঁ সেইদিনাখন 50 টকা 6 টকা আৰু আছিলে। মই
1000 টকাও উইথড্ৰ কৰিছোঁ ইয়াৰ পৰা। একদম ইনষ্টেণ্ট পে'মেণ্ট দিয়ে, আপোনালোকে একো চিন্তা নকৰিব বোলে পে'মেণ্ট দিয়া পোৱা নাই। ইয়াত আপোনালোকৰ কেৰেম আছে, কেৰেমটো খেলিব পাৰে, দুটা লগত খেলিব পাৰিব। 5 টকা দি খেলিলে 8 টকা পাব, 2 টকা দি খেলিলে 2 টকা 75 পইচা পাব। আৰু ছেকেণ্ড হ'লেও আপোনালোকৰ চিন্তা নাই, ছেকেণ্ড হ'লেও আধা পইচা পাব। কেৰেমতহে লুডুত আৰু বেষ্ট, লুডুত কি ক'ম আৰু। এইটোত আপোনালোকৰ মৰ্জি, আপোনালোকে যিমান পইচা লগাই খেলিব বিচাৰে খেলিব পাৰে ইয়াত। এতিয়া আপোনালোকক দেখাই দিওঁ লুডু গেমটো কেনেকৈ। গেমটো মই অ'পেন কৰিব খেলিব নোৱাৰিম, মই চব পইচা উইথড্ৰ কৰি ল'লোঁ সেইদিনাখন। ইয়াত আপোনালোকে 5 টকা 5 পইচাৰ পৰাও খেলিব পাৰে। আপোনালোকে যদি VIP পাছ লয় তেতিয়াহ'লে 5 টকাও খেলিব পাৰে। ইয়াত 5 টকা লগাই খেলিলে 10 টকা পাব। আৰু ছেকেণ্ড যদি আহে 5 টকা পাব। ছেকেণ্ড আহিলে আপোনালোকৰ মূল পইচাটো উঠি যাব দেই। হাৰিলেও একো কথা নাই, হাৰিলে আপোনালোকৰ বোলে পইচাটো মাৰ খাই গ'ল সেইটোও কথা নাই, সেইটো নহয় তেনেকুৱা। হাৰিলেও আপোনালোকে পইচা পাব। থাৰ্ডত আহিলে আপুনি 2 টকা পাব, 3 টকা খাব, 3 টকা এপটোৱে ল'ব, হাৰিব। আৰু ফ'ৰ্থত যদি আহে তেতিয়াহ'লে 1 টকা পাব। আৰু ছেকেণ্ড আহিব বিচাৰিব, ছেকেণ্ড বা ফাৰ্ষ্ট এই দুইটাৰ ভিতৰত। আপোনালোকে নাহাৰিব এইটো গম পাইছোঁ, হাৰাৰ চান্স ইয়াত বহুত কম আছে। ঠিক আছে ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত যিমান পাৰে তিমান লগাই পেলাই খেলিব পাৰে। লুডু গেমটোত হাই স্ক'ৰ যোনে যাৰ থাকে সিহে জিকে। 10 মিনিটৰ খেল হয়, বোলে গোটেই খেলটো ফিনিছ কৰিব লাগে সেইটো নহয়। ইয়াত উইথড্ৰ কৰিব হ'লে আপোনালোকে মিনিমাম 10 টকা হ'ব লাগিব। 10 টকাৰ ওপৰত যিমানেই পাৰে আপোনালোকে উইথড্ৰ ল'ব পাৰে, মিনিমাম 10 টকাৰ তলত নহয়। আৰু এডিট কেছ, VIP যদি লয় আপোনালোকে এডিট কেছ কৰিব লাগিব। ইয়াত মানে ডিপ'জিট কৰিব লাগিব। আপোনালোকে 20 টকা 30 টকা 40 টকা 50 টকা যিমান পাৰে ডিপ'জিট কৰিব পাৰে, আপোনালোকৰ মৰ্জি। VIP পাছ লৈ থকালে ভাল, সেইটো আপোনালোকৰ আৰু টুৰ্ণামেণ্ট অ'পেন হৈ যায়, তেতিয়া কমতো খেলিব পাৰে। 1 টকা লগালে 100 টকা জিকিবও পাৰে ফাৰ্ষ্টত ৰেংকত আহিলে। আৰু নতুন টুৰ্ণামেণ্ট হৈ থাকে, মোবাইল পোৱা গেম। এইটো 100% ট্ৰাষ্টেড এপ হয়, আপোনালোকে একো চিট নহয়। ঠিক আছে ফ্ৰেণ্ডছ, ইমানটোৱে কৈছোঁ। আপোনালোকে ডিপ'জিট কৰিব পাৰে, এইটো আপোনালোকৰ মৰ্জি নকওঁ ডিপ'জিট কৰিব বুলি। আৰু আপোনালোকে এইটো শ্বেয়াৰো কৰিব পাৰে। মই 124 টকা জিকিছোঁ, 192টা গেম খেলিছোঁ, আপোনালোকেও খেলক।